নমস্কাৰ, মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম। আজি এঠাইত যাম বুলি ভাবিছোঁ। ক'ত যাম আপোনালোকক দেখাম ভিডিঅ'ত, চাই থাকিব। ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। এয়া আজি মোৰ চেনেলৰ প্ৰথম ভিডিঅ', আপোনালোকে চাই ভাল পায় যেন। যদি ভাল লাগে কমেণ্ট কৰি জনাব। দোস্তো ফাইনেলি আহি পালোহি যোনখিনি ঠাইলৈ আহিছিলোঁ। এতিয়া আপোনালোকক ইয়াৰ পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিম, আপোনালোকে চাই থাকিব। যদি কেতিয়াবা মন্দিৰ ফুৰিবলৈ আহোঁ বুলি ভাবে তেতিয়াহ'লে আপোনালোকে চাই লওক কিমান সময় বা কিমান সময়লৈকে আপোনাৰ মন্দিৰ খোলা থাকে। চাই ল'ব, এয়া সময় হয় মন্দিৰ খোলা আৰু বন্ধ থকা সময়খিনি, আপোনালোকে চাই ল'ব। মই এনেকুৱাই গৈ থাকিম গ'লে হেৰি আৰু মন্দিৰৰ ভিতৰত পানী ঢালিবৰ বাবে এনেকৈ শাৰী পাতিবলগীয়া হয়, কাৰণ বহুত মানুহ আছে কাৰণে এনেকৈ শাৰী হৈ দিছে। অলপ বাহিৰত দেখাই দিছোঁ, বহুত ধুনীয়াকৈ ফল মূলৰ দোকান কিবা কিবি লগাই থৈছে। এয়া ফল মূলৰ দোকান। এইফালে চাওক, আকৌ মন্দিৰৰ ভিতৰলৈ বুলি আহিলোঁ। এবাৰ আপোনালোকক আৰু দৃশ্য দেখাম। চাওক কিমান মানুহ ৰৈ আছে। এয়া শিৱদৌল, এয়া বন্তি প্ৰজ্বলনৰ ঠাই স্থান। আপোনালোকে দেখাই দিছোঁ বাৰু ভিতৰত। এয়া চাওক, সকলোৱে ইয়াত বন্তি জ্বলায়। আপোনালোকে জানে এই পবিত্ৰ স্থানলৈ আহিবলৈ মানুহে কিমান দূৰ খোজেৰে আহে, আৰু বহুত মানুহ খোজেৰে আহি এতিয়া চাওক আপোনালোকে কেনেদৰে ইয়াত জিৰণি লৈছেহি। কৈছিলে এতিয়া ওলাম ধুনীয়াকৈ পানী চানী লৈ কিনে আহিবি, লাইনটো লম্বাই থাকিবি, যেতিয়া পানী আনিব আধা খালী হৈ যায় পালেগে। কিবা এটা খাওঁ বুলি ওলাইছিলোঁ, একোৱেই নাই বাহিৰত। আইচক্ৰীমে খাই দিওঁ আৰু। চাওক আপোনালোকে এতিয়াও কিমান আহি আছে, চাওক এইফালৰ পৰা। বল বম বল বম। অলপ বাহিৰলৈ ওলাই আহিলোঁ, ভাবিলোঁ আপোনালোকৰ অলপ বাহিৰৰ পৰিৱেশটো অলপ দেখাওঁ। বাহিৰৰ পৰিৱেশটো অলপ চাই লওক। মানুহ আহি আছে চাওক এইফালে। এইবিলাক এফালৰ পৰা আহি আছে। দুটা ৰোড আছে মন্দিৰলৈ আহিবৰ কাৰণে, এফালে এটা আছে আৰু এটা এফালৰ পৰা আছে।
এইফালৰ পৰা এটা ভিডিঅ'ৰ ভিতৰৰ পৰা অলপ ওলাই আহিলোঁ। এতিয়া বাহিৰৰ পৰিৱেশটো চাওক, কিমান মানুহ এতিয়া বাহিৰত ৰৈ আছে। মন্দিৰৰ ভিতৰত পানী দিবৰ কাৰণে এইবিলাকে শাৰী পাতি আছে। এয়া মন্দিৰ। মই অহা বিশেষ অনুষ্ঠানটি হ'ল এয়া শিৱদৌল। এইফালে চাওক বলবম, কিমান হাজাৰ হাজাৰ মানুহ আছে চাওক। এইফালে মোৰ লগত আহিছে দুজন। জয়সাগৰ পুখুৰীটো কিমান ডাঙৰ আপোনালোকক অলপ এনেই দেখাই দিছোঁ। এয়া চাওক, যিমান দূৰলৈকে এফালে লাইট জ্বলি আছে এইটো আৰু সীমা, জয়সাগৰ পুখুৰী সীমা। এইফালে এনেকৈ কৰি পেলাই বহুত ডাঙৰ পুখুৰী। তাৰ পৰা এতিয়া বাহিৰলৈ ওলাই আহিলোঁ আৰু যাবগৈ হ'ল আৰু এতিয়া আৰু লাষ্ট আপোনালোকক এবাৰ দেখাই গৈছোঁ। এতিয়াও ভিৰ চাওক, এতিয়াও মানুহ আহি আছে। এতিয়া বহুত মানুহ ভিতৰত দেখোঁ, ভিতৰত এতিয়াও চাওক বহুত মানুহ। এটা জুম কৰি দেখাই দিছোঁ আপোনালোকক। এয়া চাওক কিমান ভিৰ লাগি আছে ভিতৰত। পবিত্ৰ স্থানলৈ কিদৰে সজাই পৰাই আনিছে তেওঁলোকে, খুব ভাল লগা এটা দৃশ্য।